ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক কিছুমান শব্দ অৰ্থ শিকাই আছো চোৱা এইটো হলগৈ কেম আৰু এইটো হলগৈ কি কেমেল দেখিছানে মই এইটো চোৱা কেম মানে আহিছিল কিন্তু কেমেল মানে উট দেখিছানে তোমালোকে কিন্তু তাৰে স্পেলিং বানানটো বেলেগ বেলেগ হয় ইয়াত ই এল হৈ গ'ল কিন্তু ইয়াত অকল খালি ই আছে ঠিক তেনেকৈ চোৱা এ এছ ডব্লিউ ই এ টি ইয়াকো কোৱা হয় সুইট কিন্তু ইয়াকো আকৌ কোৱা হয় সুইট দেখিছানে তোমালোকে কিন্তু এই দুটাৰ অৰ্থটো বেলেগ বেলেগ বুজিছানে এই সুইটটোৰ অৰ্থ হলগৈ কিবা বস্তু মিঠা যে সেইটো মিঠা কিন্তু ইয়াৰ অৰ্থ হলগৈ কি আমাৰ গৰম লাগিলে যিবোৰ ঘাম ওলায় শৰীৰৰ পৰা তাকে কোৱা হয় কিন্তু পঢ়োতে একেই কোৱা হয় কিন্তু তাৰ বানানটো বেলেগ বেলেগ তাৰ স্পেলিংটো বেলেগ বেলেগ বুজিছানে উচ্চাৰণটো একে হয় ঠিক তেনেকৈ মই আজি তোমালোকক এইবোৰেই শিকাম চোৱা FLOUR মানে ফ্লোৰ আকৌ মই দিছোঁ এইটো ফ্লোৰ কিন্তু এই ফ্লোৰৰ অৰ্থ হলগৈ কি জানানে আমি খোৱা আটা কিন্তু এই ফ্লোৰৰ অৰ্থ হলগৈ কি মজিয়া আমাৰ ঘৰৰ মজিয়া চিনি পোৱা নে তোমালোকে আমাৰ ঘৰৰ তলখন কোৱা হয় মাটি তলখন বুজিছা ঠিক তেনেকৈ বি ৱাই হলে বাই বুলি কোৱা হ'ব কিন্তু বি ইউ ৱাই হলেও বাই কিন্তু এই বাইটো হলে হ'ব ধাৰা যেনে কোনো এটা বস্তুৰ ধাৰা সেই তেনেকৈ কিন্তু বি ৱাই বাই মানে হলগৈ কি কিবা এটা বস্তু কিনাকে কোৱা হয় বুজিছানে ঠিক তেনেকৈ চোৱা মই আকৌ তোমালোকক একে ধৰণৰ এইটো চোৱা মিট গম পাইছানে এতিয়া চোৱা MEEE মিটটো হলগৈ কি কাৰোবাক লগ কৰা কিন্তু MEAT মিট হলগৈ কি মাংস আমি খোৱা মাংসকে কোৱা হয় মিট বুজি পাইছানে তোমালোকে এতিয়া চোৱা ডংকি কিন্তু আমি যদি মংকি দি দিও কি হ'ব জানানে মংকিটো তোমালোকে জানাই চাগে ডংকি হলগৈ কি গাধ কিন্তু মংকি হলগৈ কি বান্দৰ বুজি পাইছানে তোমালোকে যদি কিবা শব্দ বুজি নোপোৱা আখৰ চিনি নোপোৱা মোক কমেণ্ট কৰি সুধিবা মই আকৌ তোমালোকক মই বুজাই দিম দেই আকৌ মই কিছুমান দিছোঁ চোৱা বুক ফেনটো চলি আছে হাৱাই লৈ যায় যে মই ঢাকি দিছোঁ দেই চোৱা বুক মানে তোমালোকে জানাই চাগে কিন্তু কুক ইয়াৰ অৰ্থ বেলেগ বেলেগ চোৱা বুক মানে কিতাপ কিন্তু কুক মানে হলগৈ ৰন্ধা আমি ভাত ৰান্ধো তৰকাৰী ৰান্ধো যে সেইবোৰ ৰন্ধা বুজিছানে ঠিক তেনেকৈ মই তোমালোকক আৰু এটা দি আছোঁ চোৱা দেই শেষত লিখি আছোঁ মই চোৱা ৰেইন আৰু ৰান ৰেইন মানে হলগৈ বৰষুণ কিন্তু ৰান মানে হলগৈ কি দৌৰা বুজি পাইছানে
ঠিক তেনেকৈ ইংলিছবোৰ তোমালোকে শিকোঁতে অলপ সাৱধান হ'ব লাগিব। তোমালোকক মই আকৌ কেইটামান ইয়াত লিখি দেখুৱাই আছোঁ। চোৱা, হোৱাইট, WHIT হোৱাইট, দেখিছানে? কিন্তু WAIT হোৱাইট, এই হোৱাইটটো হ'লে হ'বগৈ কিবা এটা বগা, যেনে বগা ৰঙৰ, আৰু এইটো হ'লগৈ হোৱাইট মানে অপেক্ষা কৰা। আমি হোৱাইট বুলি কওঁ নহয়, অপেক্ষা কৰা, বুজি পালানে? কিন্তু আকৌ এটা চোৱা, হোৱাট, এইটো হোৱাট বুলি কোৱা হ'ব, অলপ বেলেগ হা। হোৱাট বুলি ক'লে আমি কি বোলো, কি বুলি সুধোঁ কাৰোবাক, বুজি পাইছানে? ঠিক তেনেকৈ চোৱা, স্পীচ, স্পীচ আৰু স্পীক। স্পীচ মানে হ'লগৈ ভাষণ দিয়া। ভাষণ দিয়া তোমালোকে জানা চাগে, কোনোবা মঞ্চত উঠি যায়, আমাৰ স্কুলতো কেতিয়াবা বিদায় মিটিং বা কিবা প্ৰগ্ৰাম হ'লে মঞ্চত উঠি কিনি আমি ভাষণ দিওঁ, সেই ভাষণ দিয়াকে কোৱা হয়। কিন্তু স্পীক মানে এনে সাধাৰণতে কথা কোৱা, বুজি পাইছানে? আকৌ চোৱা, ৱাল, এইটো মই যোৱাকালিও শিকাইছোঁ, আজিও আকৌ লিখি দিছোঁ, ৱেল। ৱেল, ৱাল মানে হ'লগৈ কি বেৰা, আৰু ৱেল মানে হ'লগৈ কি ভাল। আকৌ ৱেল, এইটো একে হয় দেই স্পেলিংটো। চোৱা, ৱেল মানে কোৱা, এইটো কোনটো কোৱা বুজি পাইছানে? কথা কোৱা নহয়, এইটো যে কোৱা যে পানীৰ কোৱা থাকে, সেইটোকে কোৱা হয়, বুজি পাইছানে তোমালোকে? আকৌ মই দি আছোঁ, কাউ আৰু ক্ৰাউ। কাউ মানে হ'লগৈ কি গৰু, কিন্তু ক্ৰাউ মানে হ'লগৈ কি কাউৰী, বুজি পাইছানে দেই? এইকেইটা লিখি ল'বা, মই আকৌ লিখি দি আছোঁ তোমালোকক তলত। তোমালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহে আকৌ তোমালোকে এনেকৈ ভিডিঅ' মোবাইলটো খোলোতেই অন কৰোঁতেই লগে লগে তোমালোকৰ মোবাইলত ইউটিউব অন কৰোঁতেই তোমালোকে মোৰ ভিডিঅ'টো দেখা পাবা। ছাবস্ক্ৰাইবটো চিনি পোৱা নে? ভিডিঅ'ৰ এইটো যোনটো ভিডিঅ' চাই আছা, এই ভিডিঅ'ৰ তলত চাবা, এনেকৈ লিখা থাকিব, ইংলিছত লিখা থাকিব SUBSCRIE, ছাবস্ক্ৰাইব বুলি লিখা থাকিব। এইটো ৰঙা কালাৰৰ থাকিব, তোমালোকে ইয়াতে ক্লিক কৰি দিবা, এনে টিপি দিবা দেই। ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'টো তোমালোকে চাই থাকিব পাৰিবা, বুজিছানে? এতিয়া চোৱা, ট্ৰী, ট্ৰী আৰু থ্ৰী। ট্ৰী মানে হ'লগৈ গছ, কিন্তু থ্ৰী মানে হ'লগৈ কি তিনি। আমি 1 2 3 গণো যে, সেইটোৱে। তাৰপিছত আজি এইকেইটাই শিকি লোৱা দেই, ভালকৈ চাই লোৱা তোমালোকে। ফেনটো চলি আছে, লৈ যায় হাৱাই। এইকেইটা তোমালোকে তোমালোকৰ বহীত লিখি ল'বা দেই, বুজিছানে? মনত ৰাখিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই।